Guys, আজি মই এখন futuristic city কথা ক'ব যাইছো the line city মানে একেবাৰে লাইন সিধা সৰল দেখাৰ নিচিনা city সো ভিডিওটো প্ৰথমৰ লাষ্টলৈ চাই দিয়ক আৰু যেটো মই টেকনিক্যাল ভিডিওৰ ব্লগ ভিডিও একেলগে বনাই দিও সো বহুতনৰ প্ৰবলেম হয় ব্লগ কিটাৰ যে টেকনিক্যাল কিটাৰ সো মোৰ চেনেলটো যে চাব পাৰিব প্লেলিষ্ট আছে মই দেখাই দিছো প্লেলিষ্ট কেনেকৈ চাই সো এটো মোৰ চেনেল ইয়াৰ যেটো প্লেলিষ্ট আছে ইয়াত যদি ক্লিক কৰে ইয়াত আহি যাব এইটা আছে টেকনিক্যাল আৰু ইনফৰমেশনৰ ভিডিও এইটা আছে ব্লগৰ ভিডিও এটা যাৰ যেটো ভিডিও চাও মন তাত চাও আৰু যদি ব্লগত ক্লিক কৰে মই আজিলৈকে যিমান ব্লগ বনাইছো এই গোটেইটা ব্লগ আহি যাব আৰু যদি টেকনিক্যালত ক্লিক কৰে সব টেকনিক্যালৰ ভিডিও আহি যাব সো এটা আমি কম দ্য লাইন সিটি কি ফিউচারিস্টিক সিটি কি সব ভিডিওটো আমি আৰম্ভ কৰো সব গাইস দি এই লাইন সিটি কি জানে মাত্ৰ এটা সমান্তৰাল ৰেখা মানে একেবাৰে সিধা সিধি অলপ কত ভাঁজ নাই মানে বেখাবে কি নাই এনেকুৱা ধৰণৰ সিটি আৰু এই সিটিখন 170 কিলোমিটাৰ দীঘল ভাবিছো 170 কিলোমিটাৰ দীঘল মাত্ৰ এটা সিধা লাইন মানে ইমান ডাঙৰ সিটি লম্বা মানে বলাটো নহয় লম্বা 170 কিলোমিটাৰ লম্বা উডাল ৰেখাৰ দৰে সিটি এখন আৰু এইখন সিটি বনাইছে সৌদি আৰবত বনাইছে মানে তেওঁলোকৰ যেটো ক্ৰাউন প্ৰিন্স আছে না সেই প্ৰিন্সৰ এটা ভিজন আছিল মানে এনেকুৱা স্মাৰ্ট সিটি বা এডভান্স টেকনলজিৰ সিটি এখন বনোৱা সো এইখন সিটি তাত বনাইছে কিন্তু বনোৱাৰ কাৰণ কি ইমান টকা ইনভেষ্ট কৰি মানে মোটামুটি 500 বিলিয়ন টকা ইনভেষ্ট কৰি এইখন সিটি বনাইছে সো ইমান টকা খৰচ কৰি তাত এইখন সিটি বনোৱাৰ কাৰণ কি এলৰ কি কাৰণ আহি পৰিল সো মই আপোনাক ফাৰ্স্ট কৈছো তাৰ পিছত কৈছো যে এই লাইন সিটিত কি ফেসিলিটি আছে কেনেকুৱা ধৰণৰ হ'ব পাৰে ফিউচাৰিস্টিক কেনেকুৱা মানে ফেসিলিটি আছে সব কৈছো গাইস যে সাউদি আৰবত যিবিলাক মানুহ আছে তেওঁলোকৰ হাতে মানে লাক্সাৰিয়াছ গাড়ী পুৰা BMW ফাৰাৰী হক মানে পুৰা লাক্সাৰিয়াছ গাড়ী তেওঁলোকে কোট ইমান পইচা পাইছে তেওঁলোকৰ ইনকাম কৰা ৰাস্তা কি তেওঁলোকৰ কাম কি তেওঁলোকে যে ইমান পইচা পাইছে সো সকলোৱে জানে যে সৌদি আৰবত কিহৰ কাৰণে বিখ্যাত তেলৰ কাৰণে বিখ্যাত কেঁচা তেল আৰু গোটেই ওয়াৰ্ল্ডৰ 85 খন কাউন্ট্ৰীত তেওঁলোকে কেঁচা তেল দি আছে ভাবিলক গোটেই ওয়াৰ্ল্ডৰ মানে সেকেন্ড নম্বৰ আছে কেঁচা তেল দিয়া আৰু তেওঁলোকৰ ৰাস্তাই হৈছে হেতু ইনকাম কৰা ৰাস্তা হৈছে হেতু তেওঁলোকে সেই কেঁচা তেলে দি মানে পইচা ইনকাম কৰিছে কিন্তু কেঁচা তেল বুলা বস্তু হেনেকুৱাটো নহয় এদিন মানে শেষ হৈ যাবই মাটি তলৰ পৰানো কিমান উলিয়াই থাকিব এদিন শেষ হৈ যাবই কেঁচা তেলটো তেতিয়া তেওঁলোকে কেনেকৈ ইনকাম কৰিব যদি কেঁচা তেলটো শেষ হৈ যায় কেনেকৈ ইনকাম কৰিব সৌদি আৰবে সো তাৰ প্ৰিন্সে ভাবিছে মানে সৌদি আৰবত থকা বৈজ্ঞানিক বিলাকে ৰিচাৰ্চ কৰি কৈছেও যে এতিয়া বৰ্তমান যেনেদৰে সৌদি আৰবৰ পৰা মাটি তলৰ পৰা মানে তেল উলিয়াইছে যদি তেনেদৰে তেল উলিয়াই থাকে 2050 চনৰ ভিতৰত তেল শেষ হৈ যাব কেঁচা তেল শেষ হৈ যাব তেল নোলাবই মানে আৰু সো তাৰ প্ৰিন্সে ভাবিছে যে কি কৰা যায় যদি তেল উলোৱা শেষ হৈ যায় তেওঁলোকৰ ইকনমি পুৰা ডাউন হৈ যাব ডাউন হৈ গ'লে তেওঁলোকে চলিব কেনে দেশখন চলিব কেনেকৈ সো তেওঁলোকৰ প্ৰিন্সে কি কৰিছে এটা নিয়ন নামৰ প্ৰজেক্ট উলিয়াইছে নিয়ন আৰু তাৰ সেই প্ৰজেক্টৰ ভিতৰত দ্য লাইন নামৰ মানে এখন সিটি বনাইছে দ্য লাইনাৰ সিটি মানে সিটিখন একেবাৰে একদম সমান্তৰাল ৰেখাৰ 170 কিলোমিটাৰ দীঘল মানে সিটিখন বনাৰ এটাই কাম যে টুৰিজমক প্ৰমোট কৰা যেনেদৰে ডুবাইত ব্ৰুজ খালিফা হওক জাদ্ধা টাৱাৰ হওক এইবিলাক কি টুৰিজমক প্ৰমোট কৰাৰ কাৰণে বনোৱা গৈছে যাতে এলাকান বনোৱাৰ ফলত কি বাহিৰৰ দেশৰ পৰা টুৰিজম আহে তেওঁলোকৰ দেশত ফুৰিব আহে আৰু তেওঁলোকৰ পৰা যাতে ইনকাম কৰিব পাৰে তেওঁলোকে ঠিক তেনেদৰে দ্য লাইনাৰ সিটি বনোৱা হৈছে ফিউচাৰিস্টিক সিটি একদম মানে আচৰিত সিটি একদম বেলেগ ধৰণৰ সিটি একদম কি কম মেগা সিটি মানে স্মাৰ্ট সিটিও নহয় মেগা সিটি সেইখন সো মই সিটিখনৰ কথাটো কৈছো সিটিখনত কেনেকুৱা ধৰণৰ সিটি সো মানে চাই থকা স্কিপ নকৰাকৈ ভিডিওটো চাই থকা সিটিখন কেনেকুৱা হ'ব জানে মানে দ্য লাইনাৰ যিটো সিটিখন হ'ব তিনিটা তৰফৰ একেবাৰে প্ৰথম তৰফটোত অকল মানে ঘৰ হ'ব মানুহৰ ঘৰ আৰু গছ গছনি নেচাৰ ৰাস্তা একো নহয় একো প্ৰথম তৰফটোত ৰাস্তা বা আপোনাৰ গাড়ী মটৰ কাৰ চাৰ একোই নহয় আৰু তেলেদি চলোৱা গাড়ীটো চলাবই নোৱাৰে তাত এখানত মানে তেলেদি চলা গাড়ী নহয় সব মানে ইলেক্ট্ৰিক ভাইকেল হ'ব মানে ইলেক্ট্ৰিকৰ দ্বাৰা চলোৱা গাড়ী হ'ব পেট্ৰলৰ একো কামেই নাই তাত আৰু সেকেন্ড তৰফটো হ'ব সব অফিচ কাছাৰী মানে মানুহৰ অফিচ হওক শ্বপিং মল হওক বজাৰ হওক বা মানে ধৰ ট্ৰেন্সপৰ্টৰ সুবিধা হওক গাড়ী মটৰৰ সব মাজৰ তৰফটো হ'ব তিনিটা তৰফ একেবাৰে ওপৰৰ তৰফটো হ'ব মানুহৰ থকা ঘৰ আৰু নেচাৰ মানে গছ গছনি আৰু সেকেন্ড তৰফটো হ'ল অফিচ কাছাৰী মল শ্বপিং মল তাৰপিছত আপোনাৰ ট্ৰেন্সপৰ্টৰ সুবিধা হেতু আৰু একেবাৰে তলৰ তৰফটো হৈছে একেবাৰে মানে কি কম আৰু মানে আল্ট্ৰা স্পীড ট্ৰেইন মানে বুলেট ট্ৰেইন ক'লেও ভুলে হ'ব আল্ট্ৰা স্পীড বুলেট ট্ৰেইন মানে মোটামুটি 480 কিলোমিটাৰ পাৰ ঘণ্টাত যোৱা ট্ৰেইন
ইমান স্পীডত ট্ৰেন্সপৰ্ট যায় এনেকুৱা ট্ৰেইনৰ ব্যৱস্থা কৰা হ'ব মানে কি যেটো দা লাইনাৰ চিটিখন 170 কিলোমিটাৰ দীঘল সো ইফালৰ পৰা সিফাললৈকে যোৱাতে বহুত টাইম লাগি যাব সেইকাৰণে সেইটো ব্যৱস্থা ৰখা হৈছে একেবাৰে তলত যেটো বুলেট ট্ৰেইনৰ নিচিনা কাম কৰে আৰু সেই ট্ৰেইনখন কিহেৰে চলাব মানে পেট্ৰল ডিজেল সিজেল একৰে নহয় কয়লা চয়লা একৰে নহয় সেইখন ট্ৰেইন চলিব মানে আপোনাৰ মেগনেট ফিলৰ হয় মেগনেট চুম্বকীয় শক্তিৰ হয় মানে প্ৰথম টাইম ট্ৰেইনখন চলাতে আপোনাৰ সোলাৰ সিস্টেমে কাম কৰিব মানে যিকোনো ইলেক্ট্ৰিকৰ দ্বাৰা ট্ৰেইনখন প্ৰথম টাইম চলিব তাৰ পিছত ট্ৰেইনখন মানে চুম্বকীয় শক্তিৰ দ্বাৰা চলিব আৰু ইয়াৰ মানে স্পীড হ'ব 480 কিলোমিটাৰ পাৰ ঘণ্টা মানে এইটো মূৰৰ পৰা সেইটো মূৰ যাই পাওঁতে মাত্ৰ 20 মিনিট সময় লাগিব ইমান দীঘলীয়া ৰাস্তা কিন্তু মাত্ৰ 20 মিনিটত কমপ্লিট হ'ব সো ভাবিছো কিমান ফিউচাৰিষ্টিক সিটি আৰু তাত মানে পপুলেশ্যনটো মানুহ মাত্ৰ 10 লাখ তাৰ ওপৰত হ'বই নিদিয়ে মাত্ৰ 10 লাখ মানুহে থাকিব পাৰিব তাত আৰু তাত যিবিলাক নিবনুৱা আছে সেই নিবনুৱাবিলাকৰ 3 লাখ বা 4 লাখ মানুহ নিবনুৱাই তাত মানে কৰ্মসংস্থাপন পাব আৰু বাকি সব টুৰিজিমৰ কাৰণে এইখিনি মানে টুৰিজিম প্লেচ বনাব এইখিনি এনেকুৱা ফিউচাৰিষ্টিক সিটি হলে তো টুৰিজিমটো আহিবই না অলৰেডি আহিবই ইমান মানুহ চাবৰ কাৰণে আহিব যে কেনেকুৱা সিটি এখন আচল ধৰণৰ সিটি মাত্ৰ এটা লাইন মানে আৰু তাত যেটো পেট্ৰল ডিজেলৰ গাড়ী চাৰি নচলে পুৰা গাড়ী মানে পেট্ৰল মানে চলোৱা গাড়ী পুৰা যেটো ব্যান্ড সো সেই সিটিখন কি আপোনাৰ কাৰ্বন নিগেটিভ সিটি হ'ব 90% কাৰ্বন নিগেটিভ সিটি সেইখন কোৱা গৈছে যে এই যেটো ফিউচাৰিষ্টিক সিটি দা লাইন সিটিটোত তাত মানে বেছি সংখ্যকে ৰবট থাকিব মানে ধৰক শ্বপিং মলতে হওক বা যিকোনো মাৰ্কেটতে হওক বা যিকোনোতে হওক মানে হোটেল হওক ৰেষ্টুৰেণ্ট হওক সবতে মানে ৰবট বেছিকৈ থাকিব আনকি শুনা গৈছে কি মেডিকেলতো মানে সৰু সুৰা কাম কাজত ৰবট থাকিব মানে সব মানুহ কি বেছি সংখ্যক মানে ৰবট থাকিব তাত ৰবটৰ দ্বাৰা কাম কাজ কৰা হ'ব সব ভাবিছো আৰু যেটো এইখন সিটিক মানে ইলেক্ট্ৰিচিটিটো মই ক'লোৱে সোলাৰ সিস্টেমৰ দ্বাৰা আনা হ'ব আৰু বায়ুকলৰ দ্বাৰা আনা হ'ব মানে ডাঙৰ পাংখা যি থাকে বতাহত ঘূৰি থাকে সেই তাৰ দ্বাৰা ইয়াত ইলেক্ট্ৰিচিটি দিয়া হ'ব এইখন সিটিত আৰু জানে তো সৌদি আৰবত পানীৰ কেনেকুৱা হ'ব পানী নাপয়ে খাবই নাপায় কাৰণ সবফালে মৰুভূমি সাগৰৰ পানী আছে কিন্তু সাগৰৰ পানী খোৱাৰ উপযোগী নহয় সেইকাৰণে তেওঁলোকে কি কৰিছে মানে গ্লাছৰে ডাঙৰ মানে কি বুলি কওঁ ডাঙৰ ড্ৰামৰ নিচিনা বনাইছে গ্লাছৰে তাৰে ভিতৰত মানে সাগৰীয় পানীটো ষ্ট'ৰ কৰি ৰাখিব ৰাখাৰ পিছত সৌৰ শক্তিৰ দ্বাৰা সেই পানীটো মানে হিট দিব গৰম কৰাৰ পিছত যিখিনি পানী বাষ্পীভূত হৈ উৰি যাব সেই বাষ্পীভূত হোৱা পানীখিনি তেওঁলোকে পাইপৰ দ্বাৰা সঞ্চয় কৰিব আৰু সঞ্চয় কৰি মানুহক মানে খোৱাৰ উপযোগী কৰি তুলিব বুজি পাইছে সো তেনেদৰে মানে তেওঁলোকে সেই সিটিখন মানে ডেভেলপ কৰি আছে দা লাইনাৰ সিটি সো আশা কৰোঁ অলপমান দা লাইনাৰ সিটিৰ বিষয়ে ক'ব পাৰিছোঁ বা বুজাব পাৰিছোঁ সো যদি ভিডিঅ'টো ভাল লাগিছে চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানেই থেংক ইউ বাই বাই